নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে এডিআৰই, আছাম পুলিচ, এছআই, কনষ্টেবল, ডিএলএড এণ্ট্ৰেন্স এক্সাম অথবা আন যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ইজ ইন দ্য বৰাক ভেলী? নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত সুধিছে। অপশ্যন ডি আছে হাইলাকান্দি, অপশ্যন বি দক্ষিণ শালমৰা মানকাছাৰ, অপশ্যন চি চিৰাং, অপশ্যন ডি মৰিগাঁও। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো হাইলাকান্দি। হাইলাকান্দি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াতে যদি আমি বৰাক ভেলীৰ ওপৰত যদি অলপমান চাবলৈ যাওঁ, বৰাক উপত্যকাত হুবহু তিনিখন জিলা আছে। ক্ৰমে প্ৰথমখন হৈছে কাছাৰ, ২ নম্বৰখন হৈছে কৰিমগঞ্জ আৰু ৩ নম্বৰখন হৈছে হাইলাকান্দি। বৰাক নদীৰ নামেৰে নামাকৰণ কৰা এই সাংস্কৃতিকভাৱে সুকীয়া বাংলাভাষী অঞ্চলটোৰ যিটো হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয়, সেইটো শিলচৰ চহৰত অৱস্থিত। আমি ২ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ২ নম্বৰ কুৱেশ্যনটোত দিছে, হুইচ অফ দ্য ফলোয়িং চি পজেছ কানেক্ট এছিয়া উইথ ইউৰোপ? নিম্নলিখিত কোনটো সমুদ্ৰ পথে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে সুধিছে। অপশ্যন ডি আছে সুৱেজ কেনেল, অপশ্যন বি ইংলিছ কেনেল, অপশ্যন চি পানাম কেনেল আৰু অপশ্যন ডি ষ্ট্ৰেইট অফ মালাকা। আমি যদি চাবলৈ যাওঁ, ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এটো সুৱেজ খাল, সুৱেজ কেনেল। দ্য সুৱেজ কেনেল ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ ওপৰত যদি আমি অলপমান চাবলৈ যাওঁ, মেডিটেৰিয়ান চি বা ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰি এছিয়াক ইউৰোপৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা ই হৈছে প্ৰাথমিক সামুদ্ৰিক পথ। আমি যদি অদাৰ অপশ্যন যদি আমি বিটো চাওঁ, ইংলিছ কেনেল, এইটো ছেপাৰেটছ ইংলেণ্ড ফ্ৰম ফ্ৰেন্স, ইংলেণ্ডক ফ্ৰান্সৰ পৰা পৃথক কৰিছে। নেক্সট যদি আমি অপশ্যন ডিটোৰ ওপৰত যদি চাবলৈ যাওঁ, ষ্ট্ৰেইট অফ মালাকা ভাৰত মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত, বিটুইন মালয়েছিয়া এণ্ড ইণ্ডোনেছিয়া। নেক্সট যদি আমি অপশ্যন চিটোৰ ওপৰত যদি চাবলৈ যাওঁ, পানাম খাল চেণ্ট্ৰেল আমেৰিকাৰ ওপৰেৰে প্ৰশান্ত মহাসাগৰৰ সৈতে আটলাণ্টিক মহাসাগৰক সংযোগ কৰে। অতি গুৰুত্বপূৰ্ণ। নেক্সট আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াত দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ৰুলাৰ্ছ হেড এছেণ্ডেড দ্য থ্ৰ'ন এট দেলহি? নিম্নলিখিত কোনগৰাকী শাসকে দিল্লীৰ সিংহাসনত আৰোহণ কৰিছিল সুধিছে। ইয়াত দিয়াৰে ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াতে দি থোৱা অপশ্যনকেইটাৰ ভিতৰত যদি আমি অপশ্যন বিটোৰ ওপৰত যদি চাবলৈ যাওঁ, ৰাণী অহিল্যাবাই তেওঁ শাসিত ইন্দোৰ বা মালাৱা অঞ্চল প্ৰশাসন আৰু মন্দিৰ নিৰ্মাণৰ বাবে পৰিচিত আছিল। নেক্সট যদি আমি অপশ্যন ডিটোৰ ওপৰত যদি চাবলৈ যাওঁ, ৰাণী লক্ষ্মীবাই তেওঁ কুইন অফ ঝান্সী, তেওঁ ঝান্সীৰ ৰাণী আছিল আৰু লিডাৰ আছিল, লিডাৰ ইন 1857 ৰিভল্ট, 1857 চনৰ বিদ্ৰোহৰ তেওঁ লিডাৰ আছিল। তেওঁ কেতিয়াও দিল্লীত শাসন কৰা নাছিল। গতিকে কুৱেশ্যনটোত দিয়াৰ ভিতৰত দিল্লীৰ সিংহাসনত আৰোহণ কৰা মহিলাগৰাকী আছিলে ৰেজিয়া চুলতানা। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কাৰ্চেয়ং ইজ এ হিল ষ্টেচন ইন দ্য ষ্টেট অফ? এটা অপশ্যন দিয়া আছে ছিকিম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি পশ্চিমবংগ আৰু অপশ্যন ডি নাগালেণ্ড। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো ৱেষ্ট বেংগল। কাৰ্চেয়ং ৱেষ্ট বেংগলৰ এখন পাৰ্বত্য ৰাজ্য। ইয়াতে যদি আমি চাবলৈ যাওঁ, ৱেষ্ট বেংগল লোকেটেড ইন দ্য দাৰ্জিলিং ডিষ্ট্ৰিক্ট, ইট ইজ ন'ন এজ দ্য লেণ্ড অফ হোৱাইট অৰ্কিড। এইখনক লেণ্ড অফ হোৱাইট অৰ্কিডৰ কাৰণে জনা যায়। কাৰ্চেয়ং ইজ এ ফেমাছ ফৰ ইটছ টি গাৰ্ডেন। কাৰ্চেয়ং তাৰ যিটো চাহ বাগিচা তাৰ কাৰণে বিখ্যাত বুলি জনা যায়। নেক্সট যদি আমি অপশ্যন এৰ ওপৰত যদি চাবলৈ যাওঁ, ছিকিম ফেমাছ হিল ষ্টেচন ইনক্লুড গেংটং এণ্ড
পেলিং বিখ্যাত পাহাৰীয়া ষ্টেচনসমূহৰ ভিতৰত আছে গেংটং আৰু পেলিং নেক্সট যদি আমি অৰুণাচল প্ৰদেশ চাবলৈ যাওঁ অৰুণাচল প্ৰদেশ টাৱাং আৰু জিৰোৰ কাৰণে বিখ্যাত আৰু নাগালেণ্ড কোহিমা মকোকুচুং আৰু হিলি টাউন নেক্সট যদি আমি চাবলৈ যাওঁ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল সুধিছে ইয়াৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম ভাইচ চেঞ্চেলৰ আছিল আমি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ ওপৰত যদি অলপমান চমুকৈ চাবলৈ যাওঁ গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিল ইন 1948 আৰু সেইখন আছিলে অসমৰ ভিতৰত প্ৰথমখন ইউনিভাৰ্চিটি নেক্সট কুৱেশ্যন লৈ আহিছোঁ মেকমোহন লাইন ছেপাৰেটছ হুইচ টু কাউণ্ট্ৰিজ মেকমোহন সীমাৰেখাই কোন দুখন দেশক পৃথক কৰে সুধিছে ইয়াত অপশ্যনৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব ভাৰত আৰু চীন অপশ্যন এটোৰ ওপৰত যদি চাবলৈ যাওঁ আফগানিস্তান এণ্ড পাকিস্তান ছেপাৰেটেড বাই দ্য ডুৰাণ্ড লাইন নেক্সট আকৌ যদি আমি অপশ্যন বিটোৰ ওপৰত যদি চাবলৈ যাওঁ ম্যানমাৰ আৰু বাংলাদেশৰ ওপৰত ইয়াতে প্ৰাকৃতিক সীমাৰেখা ভাগ কৰে নেক্সট যদি অপশ্যন ডিটোৰ ওপৰত চাবলৈ যাওঁ ভিয়েটনাম এণ্ড থাইলেণ্ড ছেপাৰেটেড বাই দ্য গল্ফ অফ থাইলেণ্ড নট এ লেণ্ড বাউণ্ডেৰী আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ হুইচ মাউণ্টেইন ৰেঞ্জ passes through Delhi, Haryana, Rajasthan and Gujarat. Option D আছে শিবালিক ৰেঞ্জ অপশ্যন বি বৰাইল ৰেঞ্জ অপশ্যন চি সাতপুৰা ৰেঞ্জ অপশ্যন ডি আৰাৱলী ৰেঞ্জ ইয়াৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব আৰাৱলী ৰেঞ্জ দ্য আৰাৱলী ৰেঞ্জ ইজ দ্য মাউণ্টেইন ৰেঞ্জ that passes through Delhi, Haryana, Rajasthan and Gujarat. আমি যদি অপশ্যন চিটোৰ ওপৰত যদি চাবলৈ যাওঁ সাতপুৰা ৰেঞ্জ The Satpura range is in Madhya Pradesh and Maharashtra. Next আমি অপশ্যন বিটোৰ ওপৰত যদি চাবলৈ যাওঁ বৰাইল ৰেঞ্জ The Boreal range is in Assam and Meghalaya. Next question লৈ আহিছোঁ আমি Which of the following is the capital city of Chhattisgarh? নিম্নলিখিত সমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ সুধিছে অপশ্যন ডি আছে ৰায়পুৰ অপশ্যন বি ৰাঁচী অপশ্যন চি ভাগলপুৰ এণ্ড অপশ্যন ডি দেৰাদুন ইয়াৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব ৰায়পুৰ ইজ দ্য কাৰেক্ট এনচাৰ আমি যদি ছত্তীশগড়ৰ ওপৰত অলপমান চাবলৈ যাওঁ ছত্তীশগড় শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ উত্তৰ প্ৰদেশ ঝাৰখণ্ড উৰিষ্যা তেলেংগানা মহাৰাষ্ট্ৰ এণ্ড মধ্য প্ৰদেশ ছত্তীশগড়ে তাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে উত্তৰ প্ৰদেশ ঝাৰখণ্ড উৰিষ্যা তেলেংগানা মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ লগত আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ হাউ মেনি কাউণ্ট্ৰিজ ডাজ ইণ্ডিয়া শ্বেয়াৰ লেণ্ড বৰ্ডাৰ উইথ অপশ্যন ডি আছে 6 অপশ্যন বি 7 অপশ্যন চি 8 এণ্ড অপশ্যন ডি 9 ভাৰতবৰ্ষই কেইখন দেশৰ স্থল সীমা স্পৰ্শ কৰে সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টু 7 ইণ্ডিয়া শ্বেয়াৰ্ছ লেণ্ড বৰ্ডাৰ উইথ 7 কাউণ্ট্ৰিজ যেনে পাকিস্তান আফগানিস্তান চাইনা নেপাল ভূটান বাংলাদেশ আৰু ম্যানমাৰ নেক্সট কুৱেশ্যন লৈ আহিছোঁ ইয়াত দিয়া আছে আইডেণ্টিফাই দ্য সাউথাৰ্ণ মোষ্ট ৰিভাৰ এমং দ্য ফলোয়িং নিম্নলিখিত সমূহৰ পৰা আটাইতকৈ দক্ষিণত অৱস্থিত নদীখন চিনাক্ত কৰিবলৈ দিছে ইয়াৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব কাবেৰী নদী দক্ষিণত অৱস্থিত আমি যদি কাবেৰী নদীৰ ওপৰত যদি চমুকৈ চাবলৈ যাওঁ কাবেৰী ৰিভাৰ ফ্ল'জ থ্ৰু কৰ্ণাটকা এণ্ড তামিলনাডু ফাইনেলি ড্ৰেইনিং ইনটু দ্য বে অফ বেংগল নেক্সট যদি আমি ইণ্ডাছ ৰিভাৰৰ ওপৰত যদি চাবলৈ যাওঁ অলপমান ইণ্ডাছ ৰিভাৰ অৰিজিনেটছ ইন টিবেট পাকিস্তানৰ লাডাখৰ মাজেৰে আৰৱ সাগৰলৈ ই বৈ গৈছে নেক্সট যদি আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যদি চাবলৈ যাওঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেটছ ইন টিবেট চাংপো নামেৰে উৎপত্তি অৰুণাচল প্ৰদেশ আৰু অসমত প্ৰৱেশ বাংলাদেশলৈ ই বৈ যায় নেক্সট যদি আকৌ আমি অপশ্যন বিটোৰ ওপৰত যদি চাবলৈ যাওঁ গোদাবৰী নদীৰ ওপৰত গোদাবৰী নদী মহাৰাষ্ট্ৰৰ পৰা উৎপত্তি হয় তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ মাজেৰে ই পূব দিশলৈ বৈ গৈছে নেক্সট কুৱেশ্যন লৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং মুছলিম কমাণ্ডাৰ্ছ ডিড মূলা গাভৰু ফাইট উইথ
নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিপক্ষে মুলা গাভৰুৱে যুদ্ধ কৰিছিল সুধিছে। ইয়াৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব তুৰবাক। তুৰবাক ইজ দ্য কাৰেক্ট এনচাৰ। আমি যদি মুলা গাভৰুৰ ওপৰত যদি চমুকৈ অলপমান চাবলৈ যাওঁ, মুলা গাভৰু আছিল এগৰাকী সাহসী আহোম ৰাজকুমাৰী আৰু আহোম ৰজা চুহুংমুঙৰ পত্নী আছিল তেওঁ। নেক্সট কুৱেশ্যন লৈ আহিছোঁ। হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট? কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নামটো কি আছিল সুধিছে। বৰ্তমানটো কাৰ্বি আংলং, গতিকে পূৰ্বৰ নামটো আছিল মিকিৰ পাৰ্বত্য জিলা, মিকিৰ হিলছ ডিষ্ট্ৰিক্ট। 1976 চনত ইয়াৰ নাম কাৰ্বি আংলং ৰখা হয়। আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজড ফৰ মেজাৰিং এটমছফেৰিক প্ৰেছাৰ? বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে। অপশ্যন ডি আছে হাইড্ৰমিটাৰ, অপশ্যন বি অল্টিমিটাৰ, অপশ্যন চি বেৰমিটাৰ, অপশ্যন ডি থাৰ্মমিটাৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো বেৰমিটাৰ। বেৰমিটাৰ ইজ দ্য কাৰেক্ট এনচাৰ। আমি যদি থাৰ্মমিটাৰৰ ওপৰত যদি অলপমান চাবলৈ যাওঁ, থাৰ্মমিটাৰ হৈছে উষ্ণতা জুখিব পৰা এটা যন্ত্ৰ। একেবাৰে আজি আমি শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা? আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল সুধিছে। ইয়াৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব জৰ্জ ৱাশ্বিংটন। জৰ্জ ৱাশ্বিংটন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।